Hello everyone, good morning. সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা আৰু আজি বিশ্বকৰ্মা পূজাৰ লগতে মোৰো জন্মদিন। তো ৰাতিপুৱাই ভগৱানৰ তাত আশীৰ্বাদ লৈ আমি ওলাই দিলো মা দেউতাৰ সেৱা ল'বলৈ। ক'ত যাবা তুমি? আৰু আমি আহি পালো আমাৰ হাউচিং কোৱাৰ্টাৰটোলৈ। মুনু হোৱাৰ পৰা আমি অহাই নাছিলোঁ আৰু আজি তাই অহা শুনি সকলোৱে খবৰ ল'ব আহিছে তাইৰ আৰু তাইক চাবলৈও আহিছে। তাইক মানে দেখাই নাছিলে। তাইক এপাক নামঘৰলৈও লৈ গ'ল, আশীৰ্বাদ দিয়াই আনিলে। এতিয়া ককাকৰ কোলাত নেযায় তাই আৰু আমি এয়া ওলাই এতিয়া গণেশ মন্দিৰত সোমালো। বোলো সেৱা ভাগ লৈ যাওঁ একেলগে গণেশ বাবাৰ। হেপী বাৰ্থডে মামা। আৰু আমি এতিয়া ওলাওঁ মন্দিৰৰ পৰা। গধূলি হ'বৰে হ'ল আৰু ভিডিঅ'টো কণ্টিনিউ হ'ব, ঘৰত গৈ চাই থাকিব মানে বাৰ্থডে চেলিব্ৰেশ্যন।